আমি ভিতৰলৈ গৈ আছোঁ সুন্দৰকৈ মন পৰা খাইছে আমি হোটেল ৰিকন ন আছোঁ চাহ খাইছে আৰু বায়ে কিন্তু বোলে চাহ নাখাম বোলে গাখীৰ চাহ লাল চাহ খাব যিহেতু ফটো কাৰ্যসূচী চলি আছে আৰু সুন্দৰকৈ আমাৰ সুন্দৰকৈ কেমেৰাৰ ব্যস্ত এইফালে দেখাইছে বা মৰমৰ গীতালি বা আৰু একো নহয় নেখেদে মইতো ফটো শ্বুটটো নকৰোঁ কিন্তু তথাপিতো এতিয়া মোক অকণ দেখাই দিছোঁ আকৌ চেহেৰা মানুহে গম নাপাব নহয় মই আছোঁ বুলি হয় নাই এনেইতো দেখি থাকিব বেলেগ কথা এনেই কাৰ্যসূচীটো এনেকৈ কৈছে মন পৰা চাই দিয়ক অকণমান নমস্কাৰ সকলোকে আপোনালোকে চাই থাকক ব্লগ বঢ়িয়া চাহৰ কাৰ্যসূচী আমাৰ ইয়াত বাবুলি বাঢ়ি ল'লে দিনে ৰাতি যে আৰু ইয়াত চাহৰ কাৰ্যসূচী দেখাইছোঁ আৰু সকলোৱে চিনি পায় অসমৰ জনপ্ৰিয় মিউজিক ডাইৰেক্টৰ আমাৰ পহু গীত পহু ওৰফে গীত আমগুৰি গৌৰৱ মন প্ৰসৱ দেখাইছোঁ সুন্দৰ আছে সুন্দৰকৈ এতিয়া পহুক দেখালোঁ আৰু সকলোকে দেখা থাকে চব আহি আছে ন বাইকত আহি আছে পালে আৰু সকলোকে আমি দেখাই আছোঁ তাৰ মাজতে আমাৰ সকলোৱে মই ককাই দিওঁ এই আমাৰ ৰাকেশ যা ককাই দিওঁ বিয়ালৈ আহিলে কেনেকুৱা লাগিছে ফুকনৰ বিয়া খুব ভাল লাগিছে আৰু তেওঁৰ বৈবাহিক জীৱনৰ কাৰণে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ খুব সুন্দৰ হওক তেওঁৰ গীতবিলাকৰ লগতে তেওঁৰ যিমান যি সপোন আছে চব পূৰণ হওক তাকে কামনা কৰিলোঁ বঢ়িয়া মোৰ ককাইদেউক এতিয়া দেখাই দিলোঁ কাৰণ চবকে দেখাইছোঁ ককাইদেউ যদি এই মানে হোটেলৰ কাৰ্যসূচীৰ কথা কৈছোঁ ইয়াত যেতিয়া আহিছে চব চাইছে ন এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি তাৰ ব্যৱস্থাটো বেলেগ হ'ব নাচো গান হ'ব তাত ধন্যবাদ দেখিলোঁ মই ককাইদেউ নমস্কাৰ বিয়াত লকডাউনে লগ কৰি দিছে মেডৰ ওলোৱা এটা কাৰ্যসূচী আৰু সুন্দৰকৈ ৰিকন হোটেলৰ পৰা আপোনালোক সকলোৱে চাই থাকিব বঢ়িয়া एक मिनट
যিহেতু আমি আহি পালোঁ, যিহেতু আমি এতিয়া বৰ্তমান ছোৱালী ঘৰত। আমাৰ অভিনেত্ৰীগৰাকী চিনি পাইছেনে বাৰু? আমাৰ সকলোৱে মৰমৰ অযোধ্যাৰ ভণ্টি, আৰু দেখাত ইমানে ধুনীয়া, মানে হিৰইনে হয়, সেইকাৰণে চবেই হিৰইন বুলি হয় মানে দেই। এনেই দেখাইছোঁ আৰু সকলোকে, আৰু ইয়াত দেখাবলৈ মই দেখাইছোঁ। এই এফালে জনপ্ৰিয় হ'ব দেখি আছে ন, হাঁহিকেইটা বেছিকৈ ধুনীয়া হাঁহি বঢ়িয়া চব ওলাই আছে। ফুল গগৈ ডাঙৰীয়া সেইটো দেখাইছোঁ, চেষ্টা কৰিছোঁ। বিয়াৰ কিছু মুহূৰ্ত সকলোৱে দেখাব লাগিব আমি কেনেকৈ। ভাইলিনা কিন্তু ভাইলিনা আকৌ বেলেগে সোমাল দেই, ভাইলিনা বেলেগে দেখাব লাগিব। তাই আকৌ তাই এতিয়া চাওক, হকী ঘৰ যাওঁ, হকী ঘৰ নাই হয় নাই? অঁ সেইটোৱেই। এইফালে বাঘ দেখাইছোঁ আৰু সুন্দৰ পৰিৱেশৰ মাজত বঢ়িয়া দেখাইছোঁ আৰু হয়। আজাদে দেৰিকৈ কিয় আহিল? তই দেৰিকৈ কিয় আহিল? তই তাতহে মেইন আছিলি। বেছি তই বেছি একো নাই ইয়াত দেখাইছোঁ। অঁ তই আমাক কোৱা নাই নহয়। দেখুদা আহি পাই গ'ল, লগতে আহিছে, লগতে চাহ সকলোৱে মই চাহ হয় চাহ বঢ়িয়া। যিমান পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ মাজত, যিহেতু বিয়াৰ কিছু মুহূৰ্ত দেখাইছোঁ মাজত আমি দেখাইছোঁ। এয়া আমাৰ আহিছে। এইফালৰ পৰা দেখাই আছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলক, লগতে আমাৰ বিজেতা বা সকলোৱে মৰম যে এইবিলাক পাপৰি বা নিৰ্মালী বা সকলোৱে দেখাইছোঁ, চেষ্টা কৰিছোঁ। ধৰা বেছিকৈ হাঁহি বঢ়িয়া ধুনীয়া
চাহ মানেতো অৱশ্যে অজয় মাই বহুত ইণ্টিমেট ফ্ৰেণ্ড ন চ' গতিকে মইতো লাগিবই লাগিব ন অভিয়াছলি লাগিবই লাগিব থাকবই লাগিব থাকবই লাগিব নহ'লে কেনেকৈ হ'ব কেনেকৈ হ'ব হেৰি মাৰিছে বেছি ওম গণনাং তা গণপতি গণপতি এতে ঘৰস্থ গন্ধ ওম কৃষ্ণায় নাৰায়ণ বঢ়িয়া দেখাইছোঁ যিমান পাৰিছোঁ ন এতিয়া ক'ত কি সঞ্জীৱ চান ডাঙৰীয়া আকৌ গ'ল সেইফালে অসমৰ এজন মানুহ দেখা নাই লাগে এইজন ক'ত গ'ল চেহেৰাটো নোলালে বেয়া পাবি ন চাই লওঁ তই আকৌ নোলাল বুলি কবি ন ইয়াৰ লগত দিয়া আমাৰ এইপিনে তলত দিয়া তই নোলাল বুলি কবি ন লাষ্টত দিয়া বুলি দেই মৰমতে কলিজা বুলি মাতো দিয়া তই হেৰি দিয়া আকৌ থেংক ইউ সকলোৱে চাই থাকিব সকলোকে দেখাবলৈ চেষ্টা কৰিছোঁ একদম দেখুৱাই দেখিবি একদম সৰু আগত লাগে সঁচা ধেমালি লগা একদম পুৰা সৰু আগত লগা হ'ল দেই ইমান ধুনীয়া হৈ গ'ল আগতে ধুনীয়া আকৌ তথাপি এতিয়া ডিকুৰে বেছিকেলি মই এতিয়া ৰিচেণ্টলি নিউকে হেয়াৰ কাটটো পুৰা লাগিছোঁ বৰ ধুনীয়া লাগিছে দেখুৱাই ধেমালি লগা চবেই কৈছে দেই মজা লাগিছে সঁচা দেখুৱাই ধেমালি লগা দেখুৱাই ৰাতি মই কৈছিলোঁ মানে অনুৰাগৰ লিষ্টত মানে আমাৰ দেখালোঁ যিমানলৈ চেষ্টা কৰিলোঁ আজিৰ আমি দায়িত্ব দেখাবলৈ চেষ্টা কৰিলোঁ যিমান কি আছিলে কাৰ্যসূচী আৰু চাব কাৰ্যসূচী হ'ব এতিয়া এটা গাল গাল তাতে থৈ অ'কে হাঁহিটা মাৰি দিয়া তুলসী দাল সাতটা জাল তুলি হ'ল বেছিকৈ আহি ইমান ধুনীয়া ঘৰে দিয়া ঘিউ ঘৰত আছে এই ভাবি জালত ওম প্ৰজাপতি স্বাহা ইদং বিহুটা ভাত খালে দগচি খালোঁ অঁ ছাগলী খালোঁ চিকেন খালোঁ মাছ খালোঁ এণ্ড দৈ আৰু কি কয় এইটো ৰসগোল্লা চব খালোঁ অল আৰ ফেণ্টাষ্টিক 10ৰ ভিতৰত 11 খানাত ভাল লাগিছে বঢ়িয়া জানে খালা খালোঁ বহুত খালোঁ মইতো অকণমান খাওঁ কিন্তু আজি বহুত খালোঁ ৰেবা আৰু অজয় বিয়া ন সেইটো কাৰণে বেছি খাই দিলোঁ বঢ়িয়া তুমি খালা খালোঁ বঢ়িয়া বিয়াৰ ব্লগ চব দেখালোতো খোৱা বস্তু নেদেখালোতো বেয়া লাগিব ন সকলোৱে আমাৰ চিনেমা বাই অকণমান দেখাবই লাগিব বায়ে আকৌ মোক আহোঁতে কি কৈছে কি বনাই আছে নেকি কৈছে বা অঁ দেখাই দিব লাগিব ন কোনে কি খাইছে মানে অকণমান দেৰিছত কোন নাথাকিব আৰু নাথাকিব ngা পাই তুমি মানে আয়ে লৈছো আৰু অজয় কয়দূৰ কেনেকৈ কি চলি আছে কেনেকৈ আমাৰ আজি আমাৰ কইনাৰ ঘৰত আহি পালোঁ আমি হৈ আহিছোঁ আমাৰ অজয় কয়দূৰ আজি সময় আমাৰ বৌৰ লগত আহিছোঁ